Guys, welcome back to my channel. Momi Fanta video আপোনালোক সকলোকে স্বাগতম জনাইছো ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু যদি চেনেলটো ইটালকে সাবস্ক্ৰাইব কৰা তেনে প্লিজ সাবস্ক্ৰাইব কৰি মোৰ ফ্যামিলিৰ জন আপুনিও মেম্বাৰ হৈ পৰিব আজি এটা এমব্ৰইডাৰী ভিডিও দিম কিন্তু কি হ'ল না এমব্ৰইডাৰী ভিডিওটো দুখন মানে কাপোৰত কৰা হৈছে যেহেতু মই আধাটো বেলেগ দিন শুটিং কৰা আৰু আধাটো বেলেগ দিন শুট কৰা হেতু কাৰণে দুখন কাপোৰত কৰা হ'ব সিলাইটো একেটা সিলাই কাৰণে আপোনালোকে জানা পাব সো ভিডিওটো মানে চাও শেষলৈকে ফুলটো কেনেকুৱা লাগিলে আৰু আপোনালোকে যদি আগৰ এমব্ৰইডাৰী ভিডিও এটা মোৰ চোৱা নাই তেনেহলে প্লিজ এবাৰ গৈ ভিজিট কৰিব বহুত ধুনীয়া একদম সহজ ফুলৰ ভিডিও দিয়া আছে সেইখিনি আপোনালোকে এবাৰ গৈ চাব চলো তেনেহলে ভিডিওটো আপোনালোকৰ লগত আৰম্ভ কৰি দিওঁ চলো মই আজি যোনটো ফুল কৰিম সেই ফুলটো হৈছে এটো ফাৰ্ষ্টতে মই আঁকি ল'ব কাৰণে কাপোৰখনৰ তলত এখন ডাঠ কাগজত আঁকি থোৱা আছিল তাত ভৰাই লৈছো তাৰ পিছত ইয়াৰ ওপৰে পুৰা উলাই গৈছে না ফুলপা আঁকি থোৱা নিচিনা লাগিছে কিন্তু বৰ্তমানলৈকে আঁকা নাই মই আঁকি আছো এসা ফাৰ্ষ্টতে মই ওপৰে কলমে আঁকি লৈছো আপোনালোকে অকা কামটো ওপৰত কাৰ্বন পেপাৰ দি আঁকিব পাৰে তেতিয়াও সহজ হয় কিন্তু এনেকে যেহেতু সহজ হৈছে না হেৰিভাৱে মই এনেকে আঁকি গৈছো ফুলপা পুৰা জিলিকি আছে আৰু এতিয়া মই আঁকি হৈ গল আৰু লগাই লওঁ ফ্ৰেমটো লগাবৰ কাৰণে আপোনালোকে ফাৰ্ষ্টতে ঢিলা কৰি এনেকৈ টানি দিব কিন্তু বহুত জোৰকৈ নাটানিব যেহেতু কাপোৰটো অলপ পাতলা টাইপ হয় সেইটো কাৰণে বেছিকৈ টানি দিলে আপোনালোকৰ কিবা বহল হৈ যোৱা নিচিনা হৈ যায় সেইটো কাৰণে জোখত টানি লৈ পিনি চাওক মোৰ পুৰা টান হৈ গ'ল টান হৈ যোৱাৰ পিছত এতিয়া ফুল কৰিবলৈ আৰম্ভ কৰি দিওঁ মই প্ৰথমতে সাইডত যে জোনকেইডাল দেখিছে দুফালে দুডাল এনেকা বেকা হৈ গৈছে ন সেই দুডাল মই ফাৰ্ষ্টতে কৰি লওঁ হেতু কাৰণে মই বেজিটো এটা চুকত উলিয়াই লয়া দেখিছে আপোনালোকে হেতু চুকত উলিয়াই পিনি আন ইটো সাইডৰ তাৰ পুনে নহয় অকমান ওপৰলৈ এনেকৈ টানি উলিয়াই দিছো এটো হৈছে ক্ৰছ চিলাই আপোনালোকে বহুতে হয়তো জানে চাগে ক্ৰছ চিলাই আৰু মই ক্ৰছ চিলাই আৰু এটা ভিডিও বেলেগ ষ্টাইলৰ ফুলৰ আগত দিছিলো আপোনালোকে যদি সেই ভিডিওটো চোৱা নাই তেনেহলে চাবগে হেতুটো ধুনীয়াকৈ শিকাই থোৱা আছে আৰু ইয়া চাওক মই ওপৰলৈ টানি দিলো এটো পুৰা ক্ৰছ নিচিনা হৈ গ'ল পুৰণ চিনটো তাৰ পিছত আকৌ জোনডাল হিফালে যে মই ভৰাইছিলো হেডালৰ তলত ভৰাই পিনি হেডালৰ ওপৰলৈ এনেকৈ টানি দিলো ইয়া চাওক আৰু ইয়াতে বহুত মানে ঘনকৈ কৰা হৈছে এখন চাদৰ হেতু কাৰণে মানে পুৰা ভৰ্তি চিলাই কৰা নিচিনা হৈ গৈছে আপোনালোকক অকমান পিছ গৈছে হেতু কাৰণে মই মানে ইয়াতে কি হয় বেছি ডাঠকে যেতিয়া কৰে তেতিয়া ইয়াৰ ষ্টাইলটো ওলাই নাযায় হেতু কাৰণে মই অলপ পাতলাকে কৰি পিনি বেলেগ এখন চাদৰত আপোনালোকক দেখাই দিম এখনত যেহেতু পাতলাকে কৰিলে আগৰ ফুলখিনি ডাঠকে কৰা আছে ন হেতু কাৰণে বেয়া লাগিব মই বেলেগ এখন কাপোৰত পাতলাকে কৰা ষ্টাইলটো দেখাই দিম তেতিয়া ভাল লাগে দেখি পিনি আপোনালোকে চাও বহুত ডাঠ হৈছে হয় নাই বাৰু আপোনালোকে কমেন্ট কৰি জনাব ইমান ডাঠকে এখন কোৰ্টে কিন্তু ধুন ওলাই গৈছে দেই বহুত ডাঠকে কৰা হৈছে এতিয়া মই অলপ খেৰেঙাকৈ কৰিবৰ কাৰণে বেলেগ এখনত কৰিলোঁ ইয়াত যিহেতু এফালডাল কৰি থোৱাই আছে মই আগতে আপোনাক দেখাইছিলোঁ সেইটো কাৰণে মাজৰ ৰাউণ্ডটো চাওক একেটা ষ্টাইলতে এইটো চাইডেটো ক্ৰছ হৈ গ'ল ন এইটো চাইডৰ পৰা লৈ আকৌ ইডালৰ তলত এনেকৈ ভৰাই পিনি ওপৰলৈ আপোনালোকে টানি দিব এডাল টানি দিলে হৈ গ'ল এইটো ক্ৰছ ষ্টাইলটো হৈ গ'ল চলো কেনেকৈ কৰিছে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক একেবাৰে ইজি হয় আৰু ফুলপাহো বহুত ডাঙৰ হয় মানে আঁকিবলৈ ধুনীয়া হয় আপোনালোকে ৰাউণ্ডটো কৰোঁতে ন অকমান সাৱধান হ'ব কি হয় এটো ঘূৰাই আনিব লগা হয় ন পুৰণা সকলেটো পুৰা পাৰিব যিসকলে নতুন হয় তেওঁলোকৰ কাৰণে মানে ৰাউণ্ডটো হওঁতে লাষ্টত এঠাইত থুপ খাই যায়গে হেতু কাৰণে আপোনালোকে এটো মানে যেতিয়া কৰে হেতু টাইম বাহিৰৰ ৰাউণ্ডত অকমান খুটা বেছিকৈ প্ৰত্যেকবাৰ দি যাব তেতিয়া আপোনালোকৰ এনেকুৱা থুপ খোৱাটো ওলাই নাযায় নহবা লাষ্টত এঠাইত পৰা থুপ খাই যাব আৰু দেখিবলৈ বেয়া লাগে এতিয়া মোৰ ৰাউণ্ডটো কৰি হৈ গ'ল আৰু সাইডৰ পাহিকিটা আৰম্ভ কৰি দিওঁ এয়া চাওক সাইডৰ পাহিকিটা আপোনালোকে ফাৰ্ষ্টটো অকমান তললে দীঘলকৈ ল'ব তেতিয়া তলৰে জুঙাটো যে এনেকৈ কৰি ওলাই যাব নহবা তলটো একদম ফুডা হৈ যাব দেখিবলৈ ফুলপা বেয়া লাগিব আৰু এয়া চাওক মোৰ পাহিকিটা কৰি লওঁ
আপোনালোকে চিলাইটো বুজি পাইছে নাই বাৰু এয়া চাওক একেবাৰে সহজ আপোনালোকক জুম কৰি মই দেখাই দিছোঁ সহজ হয়নে নহয় বাৰু আৰু এই চিলাইটো কোনে কোনে এতিয়ালৈকে নাজানে সেইসকলে এতিয়া শিকি লওক বহুত ইজি হয় আৰু মানে বহুত কম সময়ৰ ভিতৰতে এপাহ ফুল আপোনাৰ হৈ যাব পাৰে দিনটোত আপোনাৰ দুপাহ তিনিপাহ মানে টাইম উলিয়াই কৰিলেও ধুনীয়াকৈ হৈ যায়গৈ আৰু কাপোৰযোৰ জল্দি জল্দি ওলাই যাব ভৰ্তি চিলাই বা বেলেগ কিছুমান চিলাই নিচিনা নহয় বহুত কম সময়তে মানে বহুত কাপোৰ কৰি দিব পাৰিব আপুনি এয়া মই ছেকেণ্ড পাহ ফুলৰ পাহিটো আৰম্ভ কৰি দিওঁ এতিয়া মই আৰম্ভ কৰিম এই আগফালৰ যোনকেইটা পাহি যে আঁকি থোৱা আছে আপোনালোকে দেখিছে এইকেইটা কৰিবৰ কাৰণে একেটা ষ্টাইলতে কৰিম কিন্তু আপোনালোকে সিটো ছাইডৰ পাহতে ছাইডৰ লাচিডাল কৰি নাহিব নহ'বা এফালে গৈ পিছত আগাগুৰি নিচিনা হৈ যায়গৈ সেইটো কাৰণে ফাৰ্ষ্টতে মই পাহিকেইটা কৰি লওঁ তাৰপৰা এই লাচিডালেদি গৈ সিফালে এণ্ডিং হ'বগৈ আপোনালোকে সাইডৰে পাহিখিনি নিদিয়াকৈ অকলে মাজৰ যোনখিনি মই বৰ্তমান কৰি আছোঁ সেই ফুলপাহ দিলেও বহুত ধুনীয়া লাগে দেখিবলৈ আৰু চাদৰ মেখেলা যদি জোৰকৈ কৰে তেতিয়াহ'লে চাদৰৰ সাইডৰ যে পাৰিকেইটা থাকে সেই পাৰিকেইটাত এই ফুলপাহ আৰু ইয়াৰ ওপৰত তিনিটা পাত দি দিলেও বহুত ধুনীয়া লাগে দেখিবৰ কাৰণে আপোনালোকক কৰি চাব এবাৰ তেতিয়া গম পাব আৰু এয়া মোৰ গোটেই সাইডৰ পাহিখিনি কৰি হৈ গ'ল আৰু মাজৰ যোনটো ৰাউণ্ড আছিলে যে এই ৰাউণ্ডটো কৰিবৰ কাৰণে আপোনালোকে অকণমান ডাঠকৈ কৰিব তেতিয়া ৰাউণ্ডটো নিজিলিকে নহ'বা বেছি যদি পাতলাকৈ কৰে তেতিয়া ৰাউণ্ডটো দেখিবৰ কাৰণে বেয়া হৈ যায় সেইটো কাৰণে মই অকণ ৰাউণ্ডটো ডাঠকৈ কৰিছোঁ চলো ৰাউণ্ডটো কৰি লওঁ আৰু এই পাহ হৈ গ'ল মোৰ ফাইনেল ফুল পাহ আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু প্লিজ কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই বাই লাভ ইউ অল